বন্ধুসকল পৰিবহণ সেৱাৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ লৈছোঁ। পলিউশ্যন ফেল হ'লে 500 ফাইনটো কেনেকৈ ভৰিব লাগে তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পৰিবহণ সেৱাৰ ৱেবছাইটত গৈ মই যেনেকৈ গৈছোঁ, তাত গৈ আপোনালোকে ফাৰ্ষ্ট 3 ডট যে আছে তাত গৈ পেজটো ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰিলে সম্পূৰ্ণ পেজটো খোল খাব। তাত তললৈ গৈ মই যেনেকৈ গৈছোঁ PUCC সেই অপশ্যনটোত গৈ ক্লিক কৰিব। PUCC তাত ক্লিক কৰাৰ পিছত আপুনি PUCC অপশ্যনটো ক্লিক কৰিব। নেক্সট আপুনি ডেস্কটপ ছাইট অপশ্যনটো কৰি ল'ব। তাত যিখন গাড়ীৰ আপোনাৰ পলিউশ্যন ফেল হৈছে তাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব। ইয়াত অনলাইন পে'মেণ্ট অপশ্যন এটা আছে। অনলাইন পে'মেণ্ট ফৰ ভিচাইল অ'নাৰ এক্সপায়াৰ ফৰ PUCC। তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত মৰাৰ পিছত আপোনালোকৰ ফাইন কিমান হৈছে দেখাই দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ নম্বৰটো আপোনালোকে এণ্টাৰ কৰি ল'ব। তাৰপিছত কেপচা এণ্টাৰ কৰিব। তাৰপিছত এটা পেজ খোল খাই যাব। মই আগতে গৈ চেক কৰিছিলোঁ, চেক কৰি পে'মেণ্টটো নকৰাৰ কাৰণে মানে ফেইল দেখুৱাইছে। এগেইন চেক টু বেংক অপশ্যনটোত ক্লিক মাৰি দিব। ক্লিক মৰাৰ পিছত আপুনি চাব পাৰিব পে'মেণ্ট হৈছে নে হোৱা নাই। যদি পে'মেণ্ট হোৱা নাই, পে'মেণ্ট ফেইল দেখুৱাব। পে'মেণ্ট ফেইল দেখুৱাইছে মোৰ, মই আগতে গৈ পে'মেণ্ট নকৰাৰ কাৰণে। এগেইন আপোনালোকে অনলাইন পে'মেণ্ট অপশ্যনত গৈ PUCC এক্সপায়াৰ সেই অপশ্যনটোত গৈ পেজটো খোল খাইছে। আপোনাৰ দেখুৱাইছে 500 ফাইন। পে'মেণ্ট অপশ্যনটোত গৈ আপুনি পে'মেণ্ট কৰিব। পে'মেণ্ট অপশ্যনটো মৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ খোল খাব। তাত EGRS অপশ্যনটো চিলেক্ট কৰিব। EGRS I accept full term and condition. Again continue. সম্পূৰ্ণ পেজটো খোল খাইছে। আপোনালোকে ইয়াত অনলাইন পে'মেণ্ট কৰিব লাগিব 500। আপোনালোকে পে'মেণ্ট এক্ৰছ বেংক কাউণ্টাৰ বা পে'মেণ্ট গেটৱে। মই পে'মেণ্টত 3D পে'মেণ্ট কৰিম। আপোনালোকে বেংক চিলেকশ্যন কৰি ল'ব, ষ্টেট বেংক অফ ইণ্ডিয়া। নেক্সট প্ৰচিড টু পে'মেণ্ট। আপোনাৰ এটা নাম্বাৰ দেখাই দিব। নেক্সট আপোনালোকে আৰু অ'কে ক্লিক কৰিব। প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আপোনালোকে নেক্সট পেজটো যেনেকৈ খোল খাইছে ইয়াত আপুনি অপশ্যন পাব ইণ্টাৰনেট বেংকিং আৰু ATM কাৰ্ড। অতি সহজে ইণ্টাৰনেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। মই ইণ্টাৰনেট বেংকিং অপশ্যনটো ক্লিক কৰিছোঁ। এগেইন ছাবমিট। ছাবমিট অপশ্যনটো মৰাৰ পিছত আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ড মাৰিব লাগিব। লগ ইন কৰি লোৱাৰ পিছত আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। বন্ধুসকল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আগলৈ আপোনালোকৰ বাবে বনাব পাৰোঁ। ইয়াত আপোনাৰ সম্পূৰ্ণ পেজটো খোল খাইছে পে'মেণ্টৰ। ইয়াত কনফাৰ্ম অপশ্যনটো ক্লিক কৰিলে আপোনালোকৰ পে'মেণ্ট হৈ যাব। নভৰাকৈ কেতিয়াও পলিউশ্যন বনাব নোৱাৰিব। সেয়ে পলিউশ্যন ফেইল যদি হয় কোনোবাৰ, অনলাইন পে'মেণ্ট কৰি যিকোনো পলিউশ্যন কাউণ্টাৰত গৈ পলিউশ্যনটো বনাই ল'ব পাৰিব। মই সম্পূৰ্ণ ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপোনালোকে নিজে পে'মেণ্ট কৰি দিব পাৰিব। নেক্সট মোৰ পে'মেণ্ট হৈ গৈছে, কনফাৰ্ম।
কনফাৰ্মেশ্যনটো মৰাৰ পিছত আপোনালোকে এটা ৰিচিপ্ট পাই যাব। সেই ৰিচিপ্টটো স্ক্ৰীনশ্বট নতুবা আপুনি ছেভ কৰি ল'ব মোবাইলত। ইয়াৰ পিছত যিকোনো পলিউশ্যন চেণ্টাৰত গৈ আপোনালোকে পলিউশ্যন